Hi friends, welcome to my YouTube channel. আজি মই অলপ উলাই যাম বুলি ভাবিছো। আমাৰ নিচে কাষতে এখন পাৰ্ক আছে। তালৈ বুলি উলাই আহিছো। সকলো ভিডিওটো শেষলৈকে চাব। এখন হৈছে আমাৰ কেম্পৰ ভিতৰৰ হস্পিটাল। মই গোটেই পৰিবেশটো দেখাম আপোনালোকক। এয়া গৈ আছো এতিয়া পাৰ্কখনলে। আৰু এখন হৈছে আমাৰ চেগুন বাগানখন। তাৰ অলপ ইফালে এখন ফিল্ড আছে ডাঙৰ। এয়া গৈ আছো মই এতিয়া ফিল্ডলৈ বুলি। ভিডিওটো সকলোৱে শেষলৈকে চাব। এয়া পাৰ্কখনলৈ আহি আছো। বৰ্তমান পোৱাহি নাই আৰু অলপ দূৰ গ'লেই পামগে। এয়া এতিয়া পাৰ্কখন আহি পাইছোহি। আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। এখন আমাৰ পাৰ্কৰ গেটখন হয়। এয়া দুৱাৰমুখতে ঢুলীয়া আৰু নাচনী এজনী আছে। এয়া ঢুলীয়া আৰু নাচনী হয়। এয়া ল'ৰা ছোৱালীবিলাকে খেলি আছে ইয়াতে। গোটেই চাৰিওকাষৰ পৰিৱেশটো দেখাম মই। এয়া সকলো ল'ৰা ছোৱালী ইয়াতে খেলি আছে এনেদৰে। এইটা আমাৰ ঘৰৰ ওচৰৰে পোৱালি। হাই দিয়া। হাই, মোৰ নাম শ্ৰী হৃদয়জ্যোতি বৰা। নমস্কাৰ, মই শ্ৰী দীপাংকৰ হাজৰিকা। তোমাৰ সি লাজ কৰিছে। এইকেইটা আমাৰ ঘৰৰ ওচৰৰে কি পোৱালি কৰি আছা? এতিয়া অকণ জোলনাখনতে অলপ জোলো। এতিয়া অলপ জোলনাকে খেলি লওঁ। সঁচাকৈ ইমান ধুনীয়া পৰিৱেশ ইয়ালে। যদি মন বেয়াও লাগি থাকে ইয়ালৈ আহিলে মনটো খুবেই ভাল লাগে। এইফালে এইখিনিতে এটা বাঘ আছে। তাৰপাছত এইখিনিতে হৰিণা আছে। সন্ধিয়া লাগিবও হৈছে। এইখনেই হৈছে আমাৰ নিচেই ওচৰৰ পাৰ্কখন। ইয়ালৈকে আবেলি ওলাই কৰি আহোঁ কেতিয়াবা। তাতে এজোপা ধুনীয়া কৃষ্ণচূড়া গছ ফুলিছে। ইমান সুন্দৰ লাগিছে দেখিবলৈ। আৰু এজোপা সোণাৰু গছো ফুলিছে। দেখিবলৈ খুবেই সুন্দৰ লাগিছে। আচলতে কৃষ্ণচূড়াৰ গছ মই খুবেই ভাল পাওঁ আৰু ইমানেই ধুনীয়া লাগিছে দেখিবলৈ। মানে বহুত ধুনীয়াকৈ ফুলিছে এইজোপা। ভাগৰো লাগিছে ইয়াতে অলপ বহি লওঁ। আৰু ইয়াতে এটা হাতী আছে। তাৰপাছত এইফালে এটা গঁড় আছে। আৰু এইবিলাক ল'ৰা ছোৱালীবিলাকে জোলনা জুলি আছে। এতিয়া পাৰ্কৰ পৰা আহিলোঁ। এতিয়া আমি ফিল্ডলৈ যাওঁ। অলপ সেই অকণমান দূৰ গ'লেই ফিল্ডখন পামগৈ। এয়া ফিল্ডখন আহি পাইছোঁহি। এয়া ফিল্ডৰ পৰিৱেশটো আমাৰ। মানুহবিলাকে খোজকাঢ়ি আছে। আৰু ইয়াতে আমাৰ এটা চাংঘৰ আছে। সেয়া মই ওচৰৰ পৰা দেখাম সকলোকে। আৰু ইয়াতে এটা ফিচাৰী আছে। ইয়াতে হাঁহ চৰোৱা হয়। আৰু এইটো চাংঘৰটোৰ ওপৰলৈ মই যাম। আৰু এয়া চাংঘৰটো আহি পালোহি। এয়া ইমান ধুনীয়া চাওকচোন আমাৰ এই চাংঘৰটো।
এয়াহে বাহিৰৰ পৰিৱেশ। ইয়াতে পোৱালীবিলাকে খেলি আছে। আৰু এইটো এয়া ফিচাৰী। আৰু সেইফালে আমাৰ ফিল্ড আছে। এয়া এতিয়া চাংঘৰতে আছো আৰু এয়া পোৱালীবিলাকে খেলি আছে চবে। আৰু এয়া বাহিৰৰ পৰিৱেশ। এতিয়া ইয়াৰ পৰা আমি যাম আৰু এতিয়া আমি ইয়াৰ পৰা যাম ফিল্ডখনলৈ যাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া এই চাংঘৰৰ পৰা নামি আহিলোঁ। এতিয়া ফিল্ডলৈ যাম। এইটো ফিচাৰীটো। আৰু এতিয়া ফিল্ডৰ পৰা আহিলোঁ। এতিয়া পাচলি কেইটামান বজাৰ কৰিব আছে। বজাৰ কৰি ঘৰলৈ যাওঁ। এইবোৰ আমাৰ ছাইডৰ কোৱাৰ্টাৰবিলাক, ঘৰৰ ওচৰত কেম্পৰ ভিতৰৰ কোৱাৰ্টাৰবিলাক। আৰু ইয়াতে দুজোপামান গোলাপ ফুল আছে। গোলাপ ফুল মই খুবেই ভাল পাওঁ দেখা আপোনালোকক। এইজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে গোলাপ ফুলজোপা। এইজোপা খুবেই ভাল লাগে মোৰ গোলাপ ফুল। ধেৰ ফুল ফুলি আছে। আচলতে খোজকাঢ়ি খোজকাঢ়ি ভাগৰি পৰিছোঁ। সেইকাৰণে ভাবিলোঁ বা ঘৰতে সোমাই অলপ পানী খাই লওঁ। ঘৰৰ ওচৰৰ বৌজনীৰ ঘৰতে সোমালোঁ, পানী খালোঁ, চাহ খালোঁ। তাৰপৰা এখন তামোল হাততে লৈ আছোঁ। এতিয়া খাওঁ। আচলতে সন্ধিয়াই লাগিলে। এতিয়া সন্ধিয়া লাগিলে ঘৰ আহি পাবহি হ'ল। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে যাতে ভিডিঅ'টো চাই ভাল পায়। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।